हेलो गाइस नमस्कार अस्सलाम वालेकुम आपनालोक सकलोके मोर चेनेल खानम्स किचेनলৈ स्वागतम जनाइछु। मैं আজি बनाम घरते होटेलर दरे सफ्ट और क्रिस्पी निमकी। निमकी बनाबर বাবে मैं ইয়াত हाफ केजी मैदा লৈ লৈছো। मैदाखिनिত এতিয়া মই নিমখ এড কৰিম, সোৱাদ অনুসৰি দিব। কালজিৰা মই দি দিছো সৰু চামুচেৰে 1.5 চামুচ। बेकिंग पाउडर मैं दी दिसो सरू चामुचेरे 1 चामुच। बेकिंग सोडा दी दी मैं हाफ चामुच सरू चामुचेरे। এইখিনি মিশ্রণ मैं এতিয়া হাতেৰে ভালদৰে মিক্স কৰিম। এতিয়া ময়দাখিনিত মই ৰিফাইন দিম। হাফ বাটিমান ৰিফাইন লৈ লৈছো মই। गुटेखिनि मिश्रण मैं आको भालदरे मिक्स करि लम हातेरे। मैं एखिनि भालदरे मिक्स करि ललो आरु सब आपुनि मुठा मारि लबो। सब मुठा मारार पिছত जदि एनुका लारुर दरे হয় তেতিয়া হলে হৈ গৈছে। আৰু আপুনি যিমান সময় পাৰে সিমান সময়লৈকে আপুনি ভালদৰে মিক্স কৰি লব আৰু যিমানখিনি হানিব সিমানে নিমকিখিনি খাবলৈ সফট হ'ব আৰু সোৱাদ হ'ব। মই এইখিনি ময়দাখিনি মুঠিবৰ বাবে পানী মই গৰম দি লৈছো। কুহুমীয়াতকৈ অকণমান বেছি গৰম কৰিছো। আপোনালোকে বিচাৰিলে বইল কৰিব পাৰিব। এ চাওক মই অলপ অলপ দি এতিয়া মই ময়দাখিনি মুঠি লম। এয়া মোৰ ময়দাখিনি মুঠা হৈ গল। আপোনালোকে ভালদৰে মুঠি লব, তেতিয়া হলে বনাবলৈ সুবিধা হ'ব নিমকি আৰু খাবলৈ টেস্টি হ'ব। মই দখিনি বেছি টাইট কৰা নাই আৰু বহুত বেছি ঢিলাও কৰা নাই। ৰুটিতকৈ অকণমান টাইটকৈ ৰাখিব। এতিয়া মই দখিনি মই এটা তিতা কাপোৰেৰে ঢাকি ৰাখিম। এইখিনি মই 20 মিনিটৰ বাবে থৈ দিম। তাৰ পিছত মই নিমকিখিনি বনাম। তিতা কাপোৰে ঢাকি নথলে দখিনি টাইট হৈ পৰিব, সেইবাবে ঢাকি ৰাখিছো। কাপোৰটো মই এতিয়া উঠাই দিছো আৰু এইখিনি আকৌ এবাৰ ভালদৰে মাৰি লম। মই এনেকুৱা এটা লাৰু লৈ লম। এটো মই ৰুটি বনাম আৰু এইখিনি আপুনি আকৌ তিতা কাপোৰখনেৰে ঢাকি ৰাখিব। এয়া মই ৰুটিখন বেলি আছো। ৰুটিতে বেলাতে যদি আপোনাৰ লাগি ধৰে তেতিয়া অকণমান ময়দা ছটিয়াই ল'ব। এতিয়া মই ৰুটিটোত ৰিফাইন দি দিম অকণমান। मैं हाथेरे मिक्स कर दिम। मैं इयात अकणमान मैदा दी दिम। गुटिটো आगर दरे मैं मिक्स कर दिम। इतना मैं रुटिखन रोल कर लम। मैं भालकरे अकणमान घूराई लम जेन एटा लेयार লগত আৰু এটা লেয়াৰ জোৰা লাগে। আপোনালোকে যেনেকুৱা সাইজৰ নিমকি বনায় সেই অনুপাতে কাটি লব। কটা হৈ গল। এতিয়া মই ইয়াৰ এটা টুকুৰা লৈ আকৌ ৰুটি বনাম। কাটি লোৱা এটা টুকুৰা লৈছো চাওক আৰু এনেদৰে মই এতিয়া প্ৰেছ কৰি দিম। গোল হৈ গল। এতিয়া মই বেলি লম। অকণমান ময়দা লৈ লব, বেলতে সুবিধা হ'ব। ৰুটিখন বেলা হৈ গল। মই একেবাৰে পাতলকে বেলিছো চাওক। এনেদৰে এতিয়া বনাম নিমকি মই। চাওক অকণমান টিপি দিব সাইডবোৰ লাহে লাহেকে যেন খুলি না যায়। সাইডবোৰ টিপি দিছো এনেদৰে। মই আৰু এটা ভাজ কৰি দিছো। সাইডবোৰ ভালদৰে টিপি নিদিলে ভাজতে খোল খাই যাব। এয়া নিমকি হৈ গল।
নিমকিখিনিত আপুনি কাটা চামুচেৰে এনেদৰে ফুটা কৰি দিব পাৰে। তেতিয়াহ'লে ক্ৰিস্পি হ'ব বেছি। মই তেল গৰম দি লৈছোঁ, তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াত নিমকিখিনি দি দিম। নিমকিখিনি আপুনি ল' টু মিডিয়াম ফ্লেমত ফ্ৰাই কৰিব। নিমকিখিনি আপুনি মাজে মাজে উলট পালট কৰি থাকিব। চাওক মোৰ নিমকিখিনি একবাৰে গোল্ডেন কালাৰ হৈ পৰিছে। এনেদৰে মই ফ্ৰাই কৰিছোঁ গোল্ডেন কালাৰ হোৱালৈকে। এতিয়া মই এই নিমকিখিনি উঠাই লৈছোঁ। এটা নিমকি মই আপোনালোকৰ আগতে ভাঙি দেখুৱাইছোঁ, চালে আপোনালোকে গম পাব, চালে নহয় কিমান মচমচীয়া হৈছে। এনেদৰে মই গোটেইখিনি নিমকি ফ্ৰাই কৰি ল'লোঁ। চালে নহয় কেনেকুৱা শ্বেপটো হৈছে আৰু ধুনীয়া কালাৰ এটা আহিছে। একেবাৰে হোটেলৰ দৰে হৈছে, টেষ্ট এনেকুৱাই হৈছে। আপোনালোকে ঘৰত বনাই খাবচোন আৰু মোক কমেণ্টৰ দ্বাৰা জনাব যে কেনেকুৱা পালে খাই। নিমকিখিনি আপোনালোকে কণ্টেইনাৰত সোমাই থ'ব আৰু তেনেদৰে আপোনালোকে 2-3 সপ্তাহলৈকে থৈ দিব পাৰিব, ভালে থাকিব। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।